Hi guys, আজি ফাইনেলি মই গৰমা আহিছোঁ। গৰমাত বৰ্তমান আমাৰ ককা এজনে নাৱল খুব ধুনীয়াকৈ বনাব পাৰে। ৰাইজে ট্ৰেক্টৰে হাল ভাই আজিকালি নাৱলবোৰলৈ মনতে নপৰা হ'ল। কিন্তু আজি ককায়ে ফাইনেলি নাৱল এখন বনাইছে নতুনকৈ, আৰু নাৱলটো দেখুৱাম আপোনালোকক কিমান ধুনীয়াকৈ নাৱলটো বনায়, কি নাৱল বনে, কেনেকৈ বনে তাকে ককাক। গাইজ, এতিয়া ককাক মই আপোনালোকক চিনাকি কৰাম। ককায়ে কিমান ধুনীয়াকৈ খেতি কৰি কেনেকৈ হাল বায় আৰু নাৱল কেনেকৈ বনাইছে ফাইনেলি দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেতিয়া মিলি যায় কত 2000 পৰি যায় ভালে চালে দিলাই চিলাই 2000 পৰিব আৰু সৰতে 250 ঠিক আছে। এনে আপোনাৰ 50 বছৰৰ পৰা নাৱল আজি চক 2022 চনলৈ সোমাই গ'ল। এতিয়া বৰ্তমান নাৱলৰ দাম বৰ্তমান নাৱলৰ দাম এতিয়া 2025ৰ তলত নাৱল বনাব নোৱাৰে। আৰু গাইজ চাই থাকিব আপোনালোকে, নাৱলেৰে হাল বোৱা দেখিছে সকলোৱে, আৰু ট্ৰেক্টৰে হাল বোৱা দেখিছে। আৰু ট্ৰেক্টৰৰ হাল বোৱা মানে খেতি কেনেকুৱা হয়? ট্ৰেক্টৰে আগতে নাঙলেৰে বাই ইমান মানুহ 100 বছৰ পাৰিব। এতিয়া ট্ৰেক্টৰ ওলাইছে খালি পৰে। এনেই আমি টকাত ট্ৰেক্টৰ হাল বাবই নোৱাৰে, ওপৰে চুচৰিব। এই নাঙল তলেতো চুচৰি নাযায়, একদম ঘনকে এচা কঢ়িয়াই দিলেতো নেক্সট টাইমত আৰু মাটি ফৰফৰীয়া হৈ যায়। ফৰফৰীয়া হৈ যায়। ট্ৰেক্টৰে বাৰু আপুনি নাৱলটো কোনোবা জেগাত ট্ৰেক্টৰ হাল বালে কোনোবা জেগাত ওপৰে চুচৰিব, কোনোবা জেগাত লাগিব আকৌ চুচৰিব, তেনেকুৱা। এনে আপোনাৰ ঘৰ? মোৰ ঘৰ কুমলীয়া, 2 নং কুমলীয়া। আপোনাৰ নামটো? দীঘলা পাওঁ। থেংক ইউ। আপোনাৰ লগত কথা বতৰা পাতি ভাল লাগিলে। আৰু বৰ্তমান আপুনি নাৱল বনাই দেখুৱাব পাৰিছে সকলো ৰাইজক, আৰু ৰাইজে যাতে এই নাৱল বনোৱা দেখি যাতে নাৱলেৰে আমি আকৌ প্ৰজন্ম যাতে নাৱলেৰে আমি খেতি কৰিব লাগে বুলি সকলোকে যেনিবা জনোৱা হৈছে। যাতে ট্ৰেক্টৰে হাল বোৱা মানে আমাৰ বহুতো খেতি আজিকালি নষ্ট হৈ গৈছে, আৰু ট্ৰেক্টৰত খেতি নোহোৱা হৈ গৈছে। আৰু ট্ৰেক্টৰেৰে খেতি কৰি চব আজি মানুহে কিমান ধান চাউল ভঁৰালত ৰাখিব পাৰিছে। আগৰ দিনত চব ধানৰ অভাৱ নাই, কুঁহিয়াৰ অভাৱ নাই, যি টি খেতি হয় নহয় না পকা হয়। আজিকালি চব নাৱল বনাই আছে। অকল কপিদাৰে কাটি নাৱল বনাব এতিয়া ককায়ে, সকলোৱে চাই থাকিব। আপোনাৰ এনে নাৱল বনোৱা কিমান বছৰ? 50 বছৰ। এতিয়া বৰ্তমান আপুনি কপিদাৰে নাৱল বনায়? এনে কি কাঠ হয় এইটো? বগৰী কাঠ। বগৰী। এনে কি অজাল হ'বনে চিম্পু হ'বনে কি হ'ব? অজাল। 40 কেজি। এনে গৰুৱে হাল বাবনে ম'হ? গৰুৰে। ঠিক আছে, আপোনাৰ নাৱল বনোৱা ৰাইজক দেখুৱাই থাকিম। ৰাইজে এনে ট্ৰেক্টৰে আজিকালি হাল বাব ধৰিছে, এনে নাঙলে কি বেয়া নেকি? নাঙলেৰে বাই ইমান দিন চব মানুহ বুঢ়া হ'ল, এতিয়া ট্ৰেক্টৰ ওলাইছে। আগতে ট্ৰেক্টৰেৰে খেতিটো বেছি ভাল হয় নেকি? এনে ট্ৰেক্টৰে বোলে খেতি কৰিলে বেছি সেনেকে কাটি দিয়া 2-3 টকামান 5 টকামান দিয়ে যেনিবা। আকৌ তেতিয়া 5 টকা নাঙল বুঢ়া লাগি হ'ব। এনে নাঙলেৰে ভালে খেতিটো বেছি হেৰি হয়, ভাল হয়। বেছি ভাল। ঘনকৈ মানে মাটিটো মানে পূৰা নৰম কৰি দিয়ে ন? মানে এতিয়া আপুনি ফাইনেলি এইটো কেই ঘণ্টা লাগিব নাৱলটো বনাই? এইটো বনাবলৈ 8 ঘণ্টামান লাগিব। 8 ঘণ্টা লাগি যাব কমপ্লিট লাগিব। আপোনাৰ নামটো? দীঘলা পাওঁ। ঠিক আছে, আপোনাৰ নাঙল বনোৱা চাই থাকোঁ। গাইজ আপোনালোকে চাই থাকিব, ককায়ে নাঙল বনাই আছে। আপোনালোকে যাতে পাহৰি নাযাব গাইজ। আপোনালোকে সৰুৰ পৰা আজি ককা দেউতাৰ দিনৰ পৰা নাঙল বনাই খেতি কৰা সকলোকে দেখিছোঁ, কিন্তু আজিকালি ট্ৰেক্টৰে হাল বাইছে। কিন্তু ট্ৰেক্টৰে হাল বোৱা খেতিটো ইমান
ভাল নহয় বুলি শুনিছোঁ, কিন্তু নাঙলে যিটো হাল বাই খেতি কৰিব কিন্তু বহুত ভাল খেতি হয়, আমি দেখি আহিছোঁ। তথাপি আজি ককাক ফাইনেলি নাঙলটোৰ নাম হ'ব সজাল, কিন্তু হঠাৎলি এতিয়া বহুতো টাইম আৰু লাগিব। এতিয়া বৰ্তমান আমাৰ প্ৰেমটো বনিছেগৈ আৰু